সেইদিনাখন নিশা 10 বাজিছিল যেতিয়া ৰাঘৱ ঘৰ আহি আছিলে। আকাশত বিজুলী গৰজি উঠিছিল। সেই ঢেৰেকনিৰ লগে লগে নামি আহিছিল বৰষুণ জাকো। সেই বৰষুণ জাকৰ লগে লগে সি শুনা পাইছিল এটা শব্দ। এখোজ দুখোজ কৰি সেই দলংখনৰ ওচৰ পাইছিল সি। তেনেতে সেই দূৰৈৰ বগৰী গছডালত দেখিছিল এটা ছায়া। লাহে লাহে সেই বৰষুণ জাকৰ লগত শুনা পাইছিল সি এটা কান্দোনৰ শব্দ। আজিৰ পৰা বহু বছৰ আগৰ কাহিনী। সেইদিনাখন জুলাই মাহৰ 2 তাৰিখ আছিল। অফিচৰ কাম কৰি সি ঘৰ আহি আছিল। সময় সম্ভৱ নিশা 10 মান বাজিছিল। বাইকখন লৈ লৈ গুণগুণাই আহি আছিলে। গৰমৰ দিন। চাৰিওফালে যেন কেৱল নিজানতা। এটা শব্দ শুনিবলৈও নাই। যদি আছে অকল মাথো বতাহত লৰি থকা সেই গছৰ পাতবোৰৰ শব্দ। আহি আহি সি গাঁওখনৰ ওচৰ পাইছিলহি। সেই নভুই গাঁৱৰ সেই শেষৰ ঘৰটোৱেই ৰাঘৱৰ ঘৰ। জানিব পৰা মতে সেই গাঁওখনলৈ যাবৰ বাবে এখন দলং আছে। সেই দলংখন পাৰ হৈ এডাল প্ৰকাণ্ড বগৰী গছ। জানিব পৰা মতে সেই বগৰী গছডালতে হেনো ফাঁচি লাগি মৰিছিল এজনী ছোৱালী। তাৰ পিছৰে পৰাই হেনো ৰাতি হলেই সেই ঠাইডোখৰত কাৰোবাৰ আত্মা দেখা পোৱা যায়। নিশা হলেই যোন সেই বাটেৰে আহে সিহঁতক অশান্তি কৰে। বহুতো মানুহ সেই ঠাইৰ পৰা নাইকিয়া হৈছে। সেইদিনাখন সি আহি আহি সেই দলংখনৰ ওচৰ পাইছিলহি। কাষত বিজুলী গৰজি উঠিছিল। লাহে লাহে বৰষুণ জাকো নামিবলৈ ধৰিছিল। বাইকৰ পোহৰত সি দূৰৈত কোনোবা ৰখি থকা যেন দেখিছিলে। চাৰিওফালে কেৱল এন্ধাৰ। লাহে লাহে বাইকখন আগুৱাই লৈ গৈ থাকিলে সি। তেনেতেই তাৰ কাণত পৰিল এটা কান্দোনৰ শব্দ। সেই কান্দোনৰ শব্দৰ লগে লগে যেন বৰষুণ জাকো জোৰ কৰে পৰিব ধৰিছিল। সি বৰষুণৰ পৰা সাৰিবৰ বাবে বগৰী গছডালৰ তলতে ৰখিলে। অলপ সময় বাট চালে। গাঁৱৰ ঠাই। গোটেই পৰিৱেশটো এন্ধাৰেৰে যেন আৱৰি ধৰিছিল। সেই নিজান ৰাস্তাটোত যেন ৰাতি সি অকলশৰীয়া হৈ পৰিছিল। তেনেতে দূৰৈৰ সেই পথাৰত শিয়ালে মাত দিলে। বৰষুণত তিতি তাত ঠাণ্ডা লাগি কঁপিবলৈ ধৰিছিল। লগতে সেই শিয়ালবোৰৰ শব্দ। তাৰ যেন ভয় লাগিবলৈ ধৰিছিল। বাইকখনত উঠি সি যাব লৈছিলেই তেনেতেই সেই দলংখনৰ গুৰিত কোনোবাই বহি কান্দি থকা যেন শুনিলে। ভালদৰে মন কৰাত শব্দটো আৰু ভালদৰে তাৰ কাণত পৰিল। কোন বুলি সুধি সি এখোজ দুখোজকৈ দলংখনৰ তললৈ নামি গল। এন্ধাৰত একো ভালদৰে ধৰিব পৰা নাছিল। মাজে মাজে দি থকা সেই বিজুলীৰ পোহৰত সেই দলঙৰ খুঁটিটোৰ তলত কোনোবা বহি থকা যেন দেখিছিল। ভয়ে ভয়ে আগুৱাই গৈ দূৰৰ পৰা মাত লগালে। তাৰ মাত শুনি সেই কান্দোনৰ শব্দ বন্ধ হল। লগে লগে তালৈ ঘূৰি চালে। ৰাঘৱে সেই ৰূপ দেখি ভয়ত পিছুৱাই আহিবলৈ ধৰিলে। খৰখেদাকৈ সি পলাবলৈ ধৰিলে। কিন্তু বৰষুণৰ কোবত পিছল হৈ থকাৰ বাবে পিছলে সি পৰি থাকিলে। তেনেতে বিজুলী গৰজি উঠিল। ভয়ত চিঞৰিব ধৰিলে। খৰখেদাকৈ দলংখনৰ তলৰ পৰা উঠি ওপৰলৈ আহিবলৈ চেষ্টা কৰিলে। কিন্তু হঠাতেই যেন তাৰ ভৰিত কোনোবাই ধৰিছিল। তাৰ ভৰিত ধৰি কোনোবাই তাক চোঁচৰাই লৈ আহিলে। ভয়ত কান্দি কান্দি সি চিঞৰিব ধৰিলে। কিন্তু সেই বৰষুণৰ বতৰত যে তাৰ মাত শুনিবলৈ কোনো নাই। সেই অদৃশ্য শক্তিয়ে তাক টানি টানি লৈ গৈ থাকিলে আৰু সি
চিঞৰি চিঞৰি গৈ থাকিলে। সময় বাগৰি ৰাতিপুৱা হ'ল। ৰাঘৱ ঘৰ আহি নোপোৱাত ঘৰৰ মানুহৰ চিন্তা হ'বলৈ ধৰিলে। তাক বিচাৰি ঘৰৰ মানুহ ওলাই গ'ল। বিচাৰি বিচাৰি সিহঁতৰ ঘৰৰ মানুহ সেই দলংখনৰ ওচৰ পালেগৈ। তাত মাথো দেখা পালেই ৰাঘৱৰ বাইকখন। ওচৰে পাজৰে সকলোতে বিচাৰিলে, কিন্তু ৰাঘৱক ক'তো বিচাৰি নাপালে। অৱশেষত সেই দলঙৰ তলত ৰাঘৱৰ মোবাইলটো পালে। ঘৰৰ মানুহৰ আৰু বুজিবৰ বাকী নাথাকিল।